guys, welcome to my YouTube channel. তো guys, এইটো হৈছে মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'। আজিৰ পৰা 3 বছৰ আগতে মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু বনাব নোৱাৰিলোঁ বহুতো প্ৰব্লেমৰ কাৰণে। ফাইনেলি আজি 2026ৰ 3টা মাহ বৰবাদ কৰাৰ পাছত আজি ফাইনেলি মই মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ' বনাই দিলোঁ। মোৰ নাম শ্ৰী বিকি দাস, মোৰ ঘৰ ঢেকীয়াজুলি এখন সৰু গাঁৱত। এতিয়া মাত্ৰ আপোনালোকৰ পৰাই মই এটাই আশা কৰোঁ, যাতে আপোনালোকে মোক মৰম দিব, ছাপোৰ্ট দিব, মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব। মোৰ বিশ্বাস আপোনালোকে মোক মৰম আৰু ছাপোৰ্ট দিব। মই আপোনালোকক ভাল ভিডিঅ' বনাই দিবৰ বাবে মই চেষ্টা কৰিম। সৰুৰে পৰা সপোন, মই বেছিভাগ ঘূৰি ফুৰি বেছি ভাল পাওঁ। তো মই মোৰ এই চেনেলটোত আপোনালোকে কিছুমান ঠাইৰ ভিডিঅ' পাব। মই বহুত জেগা ঠাইত দিম, তাৰ ভিডিঅ' বনাম। মোৰ চেনেলটোত এইবোৰ ভিডিঅ' পাব আৰু মাজে মাজে কিছুমান টেকনিকেল ভিডিঅ' পাব। তো সেই গাইজ, মোৰ প্ৰথমটো ভিডিঅ'তনো মই আপোনালোকক কি দেখাম? মোৰ আজি প্ৰথমটো ভিডিঅ'ত আপোনালোকে বিশেষ একো নাই। বৰ্তমান মই এতিয়া ঘৰত যাম। মোৰ যোনখন চাইকেল আছে, মই যোনখন চাইকেল দি ভিডিঅ' বনাম বুলি ভাবিছোঁ, সেই চাইকেলখন অলপ বেয়া হৈছে। সেই চাইকেলখন এতিয়া বনাবলৈ লৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো গাইজ, এইখনেই মোৰ চাইকেলখন, যিখন চাইকেল মই এতিয়া বনাবলৈ লৈ যাম। তো গাইজ, চাইকেলখনৰ কি বেয়া হৈছে চাওক। এইটো গোটেইটো ভাঙি চিঙিছে। গোটেইডাল চেঞ্জ কৰিব লাগিব যেন পাইছোঁ মই। আৰু এই তলাটো চেঞ্জ কৰিব লাগিব, গোটেই তলাটো বেয়া হৈ গৈছে গোটেই। আৰু এই হেণ্ডেলডাল পূৰা বেকা হয়, মানে হেণ্ডেলডাল পূৰা বেয়া হৈ গৈছে। এডাল ঠিক কৰিব লাগিব। তো গাইজ, চাইকেলৰ হেণ্ডেল বেকা, তথাপিও চলাই গৈ আছোঁ চাইকেল বনাবৰ কাৰণে। তো ফাইনেলি মই আহি চাইকেল দোকান পাই গ'লো। মোৰ চাইকেল বনাই আছে এতিয়া গাইছ। তো এইফালে মোৰ চাইকেল বনি আছে আৰু মই ৰখি একদম পূৰা ভাগৰ লাগি গৈছিলে। চাইকেল বনাই থকা দেখি মোৰ মামা আহি গ'ল চাইকেলত পাম্প মাৰিবৰ কাৰণে। তো সেই গাইজ, মই চাইকেল বনাই ডাইৰেক্ট আহি গ'লোঁ ঘৰত আহি কিনে মই গা পা ধুই কিনে কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে মই ডাইৰেক্ট বেগ লৈ আহি পাই গ'লোঁ ঢেকীয়াজুলি। কি বনালোঁ মই দেখাইছোঁ বাৰু এতিয়া বৰ্তমান। তো বিশেষ একো বনোৱা নাই, খালি ব্ৰেকডালৰ এইডাল চেঞ্জ কৰিছোঁ আৰু এই ফুলপা লগাইছোঁ আগত লগোৱা, আৰু ব্ৰেকৰ এইডাল লগাইছোঁ, পিছফালে আগফালে দুফালেডাল, আৰু তলাটো লগাইছোঁ, পিছফালৰ লাইটটো লগাইছোঁ, তাৰপিছতে তলাটো লগাইছোঁ আৰু এই চিটটো লগাইছোঁ। আৰু এইখিনি লগাওঁতে মোৰ বিল হৈ গৈছে পূৰা 500 ৰুপিজ। 500 আছিল, মই 20 টকা এটা কমাই দিছোঁ বাৰু। 500 গৈছিলে। তো বনাই কিনে মই ডাইৰেক্ট আহি গ'লোঁ ঘৰৰ পৰা। ডাইৰেক্ট মই ঢেকীয়াজুলি আহি গ'লোঁ। মই ঢেকীয়াজুলিনো কিয় গৈ আছোঁ আপোনালোকক কৈ আছোঁ বাৰু। তো গাইছ, এইখনে আছে আমাৰ ঢেকীয়াজুলিত থকা শ্ৰী গুপ্তেশ্বৰ দাবালৰ শিঙৰীৰ প্ৰথমখন গেট। এদিন এই গুপ্তেশ্বৰ মন্দিৰত গৈ ভিডিঅ' বনাম বাৰু, কি আছে বাৰু আপোনালোকক দেখাম। তো গাইছ, মই ঢেকীয়াজুলিলৈ আহিছিলোঁ মই কম্পিউটাৰ ক্লাছলৈ। তো এইটোৱে আছিলে মোৰ কম্পিউটাৰ ক্লাছ, ইণ্ডিয়ান বেংকৰ তলতে আছে, চাব পাৰি। তো গাইছ, এইটোৱে হৈছে মোৰ কম্পিউটাৰ ক্লাছ, থাৰ্ড আই কম্পিউটাৰ এডুকেশ্যন ঢেকীয়াজুলি। ক্লাছৰ পৰা ডাইৰেক্ট আহি গ'লোঁ মই বজাৰ অলপ কৰিব লগা আছিলে, বজাৰখিনি কৰিলোঁ। বজাৰ কৰি লৈ পেলাই মই পেটিছ এটা খালোঁ। পেটিছ খাই লৈ পেলাই মই ঘৰলৈ আহিলোঁ। গাইজ, টাউনৰ পৰা মই ডাইৰেক্ট আহি পাই গ'লোঁ ঘৰ আহি পাই আকৌ কাপোৰ চেঞ্জ কৰি দিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে। তো ভিডিঅ'টো কেনে পালে মই নাজানো, যদি মানে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক ভিডিঅ'বোৰ পাই থাকিবৰ বাবে, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। দিয়ক আজিলৈ মানে ৰ'ব বস্তু এখন ওপৰত চাৰ্ট এখন লগাইছোঁ। এখন ষ্টাৰ্ট A0 পৰা ষ্টাৰ্ট কৰি লিখিছোঁ একদম পূৰা এনেকৈ কৈ 1K 2K 3K 4K এনেকৈ ষ্টাৰ্ট কৰি 100K লৈকে। যেতিয়া নেকি মোৰ চেনেলটো এনেকৈ 1K 2K 3K এনেকৈ টিক মাৰি গৈ থাকিলে পেলাই 100K লৈকে। 100K পোৱালৈকে বহুত দেৰি আছে বাৰু, কিন্তু এনেকৈ যেতিয়া মোৰ 1K 2K 1K টিক মাৰি গৈ থাকিম, মই তেতিয়া গম পাম যে মোৰ চেনেলটো কিমানলৈকে কিমান ছাবস্ক্ৰাইবাৰ আগবাঢ়িছে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। দিয়ক লগ পাম তেনেহ'লে নেক্সট কিবা এটা ভিডিঅ'ৰ সৈতে। দিয়ক আজিলৈ মানে বাই বাই।